হয়, আজি প্ৰথমতে মোৰ এচি মিটিং আছিলে। এচি মিটিঙৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে ঘৰলৈকে যোৱা নাই। আমি অকণমান জেগা অন্নপ্ৰশন কৰি আহিলোঁ। কৰি লগে লগে মই গাৰামদৰ আমাৰ পূব চুবাত মই মিটিং কৰিলোঁ আমাৰ GSP মহিলা মৰ্চা সমিতি হিচাপে, আৰু লগতে আমি ধূপতল গাৰামদেৱৰ সকলো মহিলা মাতৃসকলৰ লগত বহি মত বিনিময় কৰি আমি তেওঁ GSP মৰ্চা আমি খুলি দিলোঁ। আৰু সেই মৰ্মে তেওঁলোকৰ গত বা যাক যিমানখিনি আছে, যিখিনি তেওঁলোকে পাব লগা অধিকাৰ আছে আমাৰ কৃষি বিভাগৰ পৰা, সকলো কথা তেওঁলোকক মই অৱগত কৰি পেলাই তেওঁলোকক জনাই দিলোঁ। কেনেকৈ আমি কি পাব লাগে, কেনেকৈ পাব লাগে, কি কাৰণে ইমান মাটি ইয়াতে পৰি আছে এই অঞ্চলটোত। সেই মাটিখিনি যদি মহিলা মৰ্চাৰ সমিতিৰ মহিলাসকলে যদি খেতি কৰে, খেতি কৰিলে নিশ্চয় তেওঁলোকে বহুতো লাভান্বিত হ'ব। কাৰণ তেওঁলোকৰ এজন ব্যক্তিক সুধিছিলোঁ, আমাৰ এতিয়া ছাগলী খাই শেষ কৰে। ছাগলী খাই শেষ কৰাৰ লগে লগে আমি ছাগলী নাখোৱা বস্তুটো পাই। ছাগলী নাখোৱা বস্তু হ'ল আমাৰ ড্ৰাগন ফ্ৰুট গাছডাল ছাগলী নাখায়। গতিকে আমি যদি ড্ৰাগন যদি এইবাৰ আনি পেলাই চাৰিও ঘৰতে লিখি আমি ক'ব পাৰোঁ 8 মাহ পাছত ড্ৰাগনটো ফুলিব। ড্ৰাগন হাজাল দি ফুলিব। ফুলাৰ লগে লগে এটা ড্ৰাগনতে আপোনাৰ 1 কিলো লৈকে হয় বা আধা কিলো হয়। গতিকে 1 কিলো ড্ৰাগন ফ্ৰুটৰ হ'ল আমাৰ 300 টকা কেজি। যদি এডাল গাছে কমচে কম যদি 15-20 কিলোকে পায়, তেতিয়াহ'লে 300কে আপুনি হিচাপ কৰকচোন। 6,000 কেইডালে পালে, 6,000 বা 7,000 পালে। পাৱাৰ লগে লগে 100ডাল ড্ৰাগন কিমান পাব? সেইখিনি হিচাপ কৰি চাওঁ, 1,40,000। যদি তাহাঁতে 8 মাহতে যদি 1,40,000 টকা পাব লগা হয়, তেতিয়াহ'লে আমি ৰুবৰ কাৰণে কি অসুবিধা আছে? তাৰ লগতে আমি কোকোবিলাক আহিছিলে, কোকো আনিব সেই আমাৰ মহিলা এজনী গৈছিলে সেইদিনাখন, তাই আনিছে কোকো ৰুইছে, তেওঁলোকে ধুনীয়াকৈ চলিছে। কিন্তু সকলো মহিলাবোৰৰ আগ্ৰহ থাকিব লাগিব। আগ্ৰহ থাকিলেহে লাভান্বিত হ'ব, আগ্ৰহ নাথাকিলে লাভান্বিত নহয়। যিকোনো বস্তু আহিলে কি কৰিব লাগে, কি কৰিব নালাগে, মই তেওঁলোকক ধুনীয়াকৈ অৱগত কৰাইছোঁ কৃষি বিভাগৰ পৰা। আৰু কি শস্য লাগে, কি নালাগে, তেওঁলোকৰ পৰা আমি মত বিনিময় লৈছোঁ। মত বিনিময় অনুযায়ীয়ে আমাৰ এইবাৰ প্ৰমোদ বড়ো চৰকাৰৰ নেতৃত্বত বহুতখিনি আমাৰ PD আহিব, বীজ আহিব, গুটি আহিব। সেই মৰ্মে সকলো ৰাইজে আনক খেতি কৰক, যেন আমাৰ এই বাক্সা জিলাৰ পৰাও যাওক বা BTRৰ পৰাও যাওক, যাই পেলাই যেন চব্জিৰ কাৰণে এভেইলেবল কৰিব পৰাকৈ অৰ্গেনিক খেতি কৰাৰ মই আহ্বান জনাইছোঁ। এনেকুৱা আছে, আমি এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ 10,000কে আমি সকলোকে সহায় কৰি আছোঁ অল BTR, আৰু লগতে আমাৰ চিফ প্ৰমোদ বড়োৰ নেতৃত্বত 25,000কে পইচা আমি চিলেকশ্যন কৰি আছে। এতিয়া আমাৰ শিৱ মন্দিৰবিলাকত আমি 2 লাখকে আমাৰ প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত চেক বনি আছে। তাৰ লগতে আমি নিজৰ আমাৰ হেণ্ড কেছ হিচাপে আমি নিজৰ দৰমহাৰ পৰাও আমি 5,000কে অনুদান দিব ব্যৱস্থা কৰিছোঁ। যিকাৰণে 5,000 টকাটো ল'ব, 10,000টো নাপায়, 10,000টো ল'লে 25,000টো নাপায়, মানে সকলোৱে পাওক। আমি সেনেকৈ চিষ্টেম এটা কৰি দিছোঁ। মোৰ দৰমহাৰ পইচাটো মই দিবৰ কাৰণে ওলাইছোঁ, কাৰণ তেওঁলোকে বহুতখিনি আমাক ভোট দি কষ্ট কৰি তেওঁলোকেও আছে। সেইকাৰণে তেওঁলোকে অনুদান পোৱাটো মই ভালোঁ। আৰু লগতে আজি গোট হিচাপে মই ক'ব বিচৰা নাই, ইয়াতে মহিলা সমিতি হিচাপে সকলোৱে একত্ৰিত হৈ আজি এটা GSP মহিলা মৰ্চা এটা খুলিছে। তেতিয়াহে সকলো মানুহে ইয়াতে কিবা বস্তু আহিলেও তেওঁলোকে ভাগ পাব। যদি গোট হিচাপে লৈ থাকে, গোটেহে ল'ব। সেইটো বিচৰা নাই, যেন সকলো মহিলাই যেন পাক, সেইটোহে মই কামনা কৰিছোঁ। সেই মহিলাসকলৰ আত্মনিৰ্ভৰ। লগতে আমাৰ এতিয়া এগ্ৰিকালচাৰত চাউল গুড়া কৰা মেচিন আহিছে, হালধি গুড়া কৰা মেচিন আহিছে, আটা গুড়া কৰা মেচিন আহিছে, মছলা গুড়া কৰা মেচিন আহিছে। যিটো বস্তুটো 80,000, 70,000, 90,000 টকা 7,000, 8,000তে পায়, সেইটো আনি পেলাই তেওঁলোকে লাভান্বিত হ'ব পাৰিব। সেইবিলাকো মই অৱগত কৰাইছোঁ। মই বেছিকৈ এগ্ৰিকালচাৰটো কৰি আছোঁ, কাৰণ এগ্ৰিকালচাৰ এতিয়া হিচাপে এইটো আনিব পাৰে। আজি আমি গাৰামদেউ গাঁৱৰ বুঢ়াগোহাঁই সমিতিৰ মহিলাসকল ইয়াতে লগ হৈছোঁ। আমাৰ গাৰামদেউ মহিলা মৰ্চা সমিতি গঠনৰ কাৰণে আমাৰ কাৰ্যবাহী সদস্য MP ডাঙৰীয়া EM ডাঙৰীয়াও আমাৰ ইয়াত উপস্থিত আছিল। মহিলাখিনি আমি উপস্থিত থাকি তেখেতৰ লগত আলাপ আলোচনাত আমি যোগদান কৰিলোঁ। আৰু তেখেতে যিখিনি আমাক হেৰি দি গেল, কথাখিনি বুজাই দি গেল, আমি আনন্দিত হৈছোঁ। আৰু তেখেতৰ মতে আমি আগবাঢ়ি যাম বুলি আশা কৰিছোঁ। এই উন্নয়নৰ কামখিনি মোৰ মতে ঠিকেই কৰি আছে। আমাৰ যিখিনি লাগে তেখেতে আমাক সহায় সহযোগিতা আগবঢ়াই আছে। গাঁওখনৰ বিভিন্ন সমস্যা আছে, তেখেতে সমস্যা সমাধান কৰিম বুলি কৈছিলে, কিন্তু যিখিনি কৰিব লাগে বৰ্তমানলৈকে হৈ উঠা নাই। আৰু কৰিব, আৰু তেখেতে কৰিম বুলি কৈছে, লাহে লাহে কৰি আছে লাহে লাহে। जोनोम सान आरो गुबुन गुबुन गाब गोनां बुब्लिफोराव खुगा गोदै खालामनो जों लुबैयो केक। नंगौ, जोनोम सान आरो बायदि गाब गोनां बुब्लिफोराव नोंथाङाबो लुबैयो केक। मोनफ्रोमबो बुब्लियाव केकआ बयखौबो मुहिहोयो आरो देहाखौ थाजिम मोनहोयो। बेबायदिनो क'क्राझार सहर डन बस्क' HS स्कुल र'डनि वार्ड नं 4आव दं नोंथांखौ मुहिहोग्रा आरो थाजिम मोनहोग्रा गोथाव केक। गोथार जोनोम सान फालिनाय बायदि गाब गोनां बुब्लिफोराव
खुगा गोदै खालामनो नोंथाङा लांफैनो हागोन क'क्राझारनि बेकारि एन्ड कनफेक्शनारि रेस्टुरेन्टआव गोरबो सोलेर थाजिम मोनहोग्रा मेजेरलायनाय गोथाव केक। बे गोथाव मेजेरनां केकखौ जानो लुबैदोंब्ला थोंजोङै मख'नाय थंआव थांनाबो लायनो हागोन आरो बिथांमोननि होखानाय 767601351888 8860607313 आरो 8800766409 जानबुं अनजिमायाव सुलादाना बुकिं अर्डारबो खालामनो हागोन। अब्ला माखौथो नेना थाखो जोनोम सान आरो गाब गोनां बुब्लिनि थाखाय दानो अर्डार खालाम बेकारि एन्ड कनफेक्शनारि रेस्टुरेन्टआव केक।